আজি মই যাই আছো অংকুলত তো মই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই স্কুলৰ পৰা যাই আছো অংকুলত আৰু যদি পাৰিলে হয় মোবাইলটো লৈ গেলো হয় কিন্তু মোবাইলটো নিব এলাও নাই যেতুকে এৰে পলাই ব্লগছ বনালো পিছত মাই লৈ আহিব আৰু আমি স্কুলৰ পৰা যাই আছো এটা পৰীক্ষাৰ কাৰণে আৰু তাত আমি ভুটানত সোমাম কেনেকৈ আপোনালোকক আহি কেনে কম বাৰু আৰু আহি কেনে এটা ভিডিঅ' বনাব পাৰোঁ যদি আপোনালোকক দিব বহুত চেষ্টা কৰিম আৰু মই যাই আছো এইটো আমাৰ বৰমাইহঁতৰ ঘৰ এইটো বৰমাইহঁতৰ ঘৰ আৰু আমি এনেকৈ আহি আছো পিছফালে মা আছে আৰু মই আপোনালোকক ৰাস্তাত গেলি বলকচোন ৰাস্তাত গেলি যাওঁ পিছত মাই মোবাইলটো লৈ আহিব আৰু এইটো মই স্কুলত গলি ই ৰিক্সাত যাম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো এনেকৈ যাই আছো ৰাস্তাৰে মানে বোকা ৰাস্তাত তো আমি ইটো মানে আহি কেনে ব্লগ বনোৱাৰ সময় নাই যিহেতুকে আজি ইটো বনালো আহি পাম চাগে 8টা মানত আহি পাম ৰাতি 8টা বজাত আহি কেনেনো মই কি ব্লগছ বনাম আপোনালোকক কি দেখাম সেই আৰু সবাই মোক আশীৰ্বাদ দিয়ক যাতে মই সেই পৰীক্ষাত আৰু উত্তীৰ্ণ হৈ কেনে আৰু বেলেগ পৰীক্ষা দিবলৈ যাব পাৰোঁ আৰু ৰাস্তা পালোহি এয়া চাওক অলপমান আছে আৰু যাই আছো ই ৰিক্সা আহোঁতে বহুত টাইম লাগিব তো আপোনালোকক মই দেখাম ই ৰিক্সা আহি কেনেকৈ উঠিম কোনটো চিটত উঠিম আৰু মোৰ লগত কোন যাব আহকচোন চাওঁ আৰু এনেকৈ যাই আছো পালোহি ৰাস্তা আৰু এইটো চাওকচোন আমাৰ বদমাছ বাবা আহি আছে ইমান বদমাছো নহয় এই এটা আমাৰ বৰ ল'ৰাটোক পালি মানে সি বদমাছ হৈ যায় আৰু এনেকৈ যাই আছো মই আৰু মই ব্লগটো এতিয়া শেষ কৰিলোঁ কাৰণ ৰাস্তাৰ মানে ভাবিবই না মোবাইল চাই থাকে তো বাই বাই মই ব্লগটো